বুঢ়ী হৈ গ'লোঁগে মই আৰু দুমাহ মানে আৰু 2 বছৰ 3 বছৰ পিছত কঁকাল পৰিবই আৰু মোৰ কি ক'ব এতিয়ালৈকে মানে চৰকাৰী ঘৰ এটা নাপালোঁ চৰকাৰ পৰা একো এজাত বস্তু নাপালোঁ অকলে অৰুণোদয় পইচাটো যি পাওঁ আৰু তাকো সেই বৃদ্ধ পেঞ্চনৰ নামটো কাটি কিনেহে অৰুণোদয় পাইছোঁ বৃদ্ধ পেঞ্চনো কেইটকা দিয়ে 200 টকা না 300 টকাহে দিয়ে সেইটোৱে দুমাহ চলিব গোটেই মাহটো চলিব পাৰে না সেইকাৰণে বৃদ্ধ পেঞ্চনৰ নামটো কটাই কিনে অৰুণোদয়ত নাম দিবলগীয়া হ'ল এই চৰকাৰী ঘৰ এটা পাম বুলি আশা কৰোঁতে ঘৰটো আৰু কেনে পিছত মোক গাতে হেঁচা মাৰিবগৈ তাৰমানে এই চৰকাৰখনে নিব না নিদিয়ে না একদম নামটো আহে ওপৰৰ পৰা পঠিয়াই মানুহখনে এই তলৰ মানুহখিনিয়ে চব খেলি মেলি কৰে আকৌ জানো নহয় মই কোনে মোৰ নামটো কাটে কেলে কাটে জানো তো মোৰ পৰা একো এটকা খাব নাপাব যে সেইকাৰণে জানো নহয় মই চব একদম নীতি নিয়ম মই যদি অকণমান ডাঙৰ অফিচাৰ হোৱাহেঁতেন দি কিনে 2টামান চৰাই দি থৈ আহিলোঁহেঁতেন গৈ কিনে কেঁচে দি দিলোঁহেঁতেন মই এটা ওপৰত ঠাণ্ডা দিনকেইটা গোটেই হাত ভৰিকেইটা ফপোৱা লাগি আদায় হৈছে পাই কিবা এটা কিনিব লাগিব ভেচলিন এটাকে কিনি কিনে লগাই কিনে থৈ দিব লাগিব নহ'লে বৰ বেয়া দেখে আলহী এতিয়া আহিলে মানে লাজ লগাকে একেবাৰে কৈছোঁ হাত ভৰিখিনি ইমান ফপৰ হৈ থাকে আৰু ঠাণ্ডা দিনত আকৌ ঘৰ চাহত থাকিবই নহয় মইতো দিনৰ দিনটো ৰ'দতে থওঁ বগীমাই বুঢ়ী গৈ কিনে কলিমাই বুঢ়ী হ'বগৈ আৰু কেইদিনৰ পিছত ইমান ক'লা হৈ থাকোঁ ঠাণ্ডা দিনৰ ৰ'দটোত বৰ টেকটেককৈ ধৰা হ'লেও ৰ'দতে বহিবলৈ নেওঁগে পিছে হাতখন কিবা এটা ব্যৱস্থা কৰিব লাগিব হাত ভৰিকেইটা দেই কিবা এটা বস্তু লগাব লাগিব মিঠাতেলকে পেৰি আহিব লাগিব মিঠাতেলে লগাব লাগিব এনেই পইচা পাতি খৰচ কৰি নহ'লে হাতখন গোটেই বগা ফপৰ হৈ গৈছে মা ভাল খবৰ এটা আছে কিনো বৰ একেবাৰে ভাল খবৰ এডাল আনিলি তই মোৰ ওচৰলৈ একেবাৰে 32টা দাঁত উলিয়াই কিনে একেবাৰে মালাককৈ হাঁহি মেলি আহিছ যে মাৰৰ ওচৰলৈ কি ভাল খবৰ কচোন ক বহুত বছৰে হ'ল ভাল খবৰ নুশুনা অকণমান বেছি ভাল খবৰহে শুনাবি এনেই সৰু সুৰা ভাল খবৰ নুশুনাবি মোক একেবাৰে যাতে মোক খং নুঠে বুজিছ শুনা ভাল খবৰটো কি শুনিবলৈ মোৰ ইমানো আগ্ৰহ নাই হ'লেও তথাপিও তই ক'ব বিচাৰি যেতিয়া ক তই মোক এতিয়া এনেকৈ কৈছ যেতিয়া ভাল খবৰটো শুনিবি তই একেবাৰে এই বুঢ়ী দেহত নাচিবি জানিছনে মই যেতিয়া কওঁনে কথাটো কওঁ নাই ভাল খবৰটো কওঁনে মই সঁচাকৈ কৈছোঁ কওঁনে মা আৰে ইয়াৰ মাজনী কচোন ক তই কি ভাল খবৰ আনিছ ক এনেই যেতি কৈ থাকিবিচোন এইবিলাক ভাল খবৰ মোৰ আজিকালি হজম নোহোৱা হ'ল মানে বহুত দিনৰ মূৰত শুনোতো এই ভাল খবৰবিলাক সেইকাৰণে হজম নহয় মানে পটককেনে মোৰ আচলতে কম টাইম ৱেষ্ট কৰি নাথাকিবি এনেই ভাল খবৰটো হৈছে এইটোৱে যে তোৰ নামত চৰকাৰী ঘৰ এটা আহিছে শুনিছ নাই ভাল খবৰটো মোৰ নামত চৰকাৰী ঘৰ আহিছে আহিলেনো কি হ'ব এই কেইজনীমান আছে নহয় কেইটামানে আহি কাটিয়ে দিব আৰু মোৰ নামটো এনেকুৱা খবৰনো আহিয়ে থাকে সদায় প্ৰত্যেককে আহি মেলি কয়হি ঐ বগীমা তোৰ নামত চৰকাৰী ঘৰ আহিছে নামটো কিন্তু কাটা খালে নহয় কি হ'ল চৰকাৰী ঘৰ পাইছিলিচোন ঘৰটো কিয় নাই বনোৱা কোনে জানে চবে যে কাটি দিয়ে মোৰ নামটোত গোটেই এইটো ভাল খবৰ হ'ল নিবা এইটো কি ক'বি তই শুনাইছহে এতিয়া আৰু ইমান পিছত শুনিবি বগীমাই ঘৰটো নাপায় নামটো কটালে তাৰ কাট খালে বুলি ক'ব নহয় এইবাৰ কোনো কাটিব নোৱাৰে 2 নম্বৰ কৰিব নোৱাৰে বোলে এইবিলাক ডাইৰেক্ট ওপৰ পাইছেতো এই তলৰ মানুহখিনি একো কাম নাই বোলে ইয়াত আৰু মানে কিছুমানে আগতেহে সেনেকুৱা কৰিছিলে এতিয়া এজনী এই মেম্বাৰ প্ৰেচিডেণ্ট এইবিলাক অকণমান ভাল তই এইবিলাক এইখিনি এতিয়া আগতেচোন ধনী মানুহ এজনে তাহাঁতক ভোট দি সেই কৰে সিহঁতকে ঘৰ দিয়া জাতি কৰিছিলে আজিকালি সেনেকুৱা নহয় কি কয় বোলে আৰু কোনে কাক ভোট দিছে কোনে জানে হয় নাই সেইকাৰণে মানে আজিকালি চবকে যোন দুখীয়া যে সিহঁতকে কৈ দিছে আৰু এইকেইদিন মানে এই যদি মেম্বাৰজনীৰ কথা কৈছোঁ বাৰু বাকীখিনিৰ কথা নাজানো বাৰু সেই তই যি ক'লেও নকলেও মানে তোৰ নামত ঘৰটো আহিছেই তই পাৰ্টি এটা কিবা এটা ভাল বস্তু খুৱাব লাগিব মোক তাৰমানে আজি ইমান ৰচক পচক কৰি নাথাকিবি আৰে পইচাটো একাউণ্টত সোমাই লওক তেতিয়াহে মই বিশ্বাস কৰিম এতিয়া তোক কি মই পাৰ্টি খুৱাম নেকিবা এনেবা পইচা পাতি নাইকিয়া হৈ আছে একেবাৰে যে একজনী হৈ কিনে মাকক 10 পইচা এটা দিব নোৱাৰা এতিয়া সেই পাৰ্টি খোৱাৰ কথা কৈছে ঘৰটো আহি লওক পইচা কেইটকা সোমাই লওক আৰু পইচা কেইটকা মোক ঘৰ বনাবলৈহে দিব থৈ না জীয়েকবোৰক পাৰ্টি চাৰ্টি খুৱাই থাকিব দিব তোক খুৱালে মানে আকৌ ডাঙৰ এজনীও আকৌ খুজিব দে কিবা কেইটামান কাপোৰ কিন দে মোক আমুকটো কিন দে নাতিনীকেইটালৈ কিবা এটা কিন দে ক'ব এই ঘৰ বনোৱা পইচা কেইটকা খৰচ হৈ থাকিব পিছত মোকে চৰকাৰে জেললৈ পঠিয়াই দিব আজিকালি আকৌ নতুন নিয়ম ওলাইছে কৰা শুনিছোঁ নহয় ঘৰ নবনালে মানে আকৌ জেলৰ ভাত 3 মাহ 4 মাহ খুৱাব পৰা শুনিছোঁ নহয় সেয়ে জেলৰ ভাত খোৱা পেলৰ ভাত খোৱা যি খোৱাবি আৰু সেইবিলাক খোৱাৰ কথা গম পাদে না তোৰ নামত কিন্তু ঘৰটো আহিছে আজি মই ইয়াতে ঘৰতে ভাত খামহি আকৌ কৈ দিম কুকুৰা এটা মাৰিবি কিন্তু মই ইমান ভাল খবৰ এটা দিছোঁ সেইটো আকৌ ফূৰ্তিতে নাচিব লাগে সি মোক চোক একেবাৰে বুদুক কৰি আছে তই নুবুজিবি ইয়াৰ মই কেলে মুখখন বুদুক কৰি আছোঁ 1 নম্বৰ কথা হ'ল গোটেই মোৰ হাত ভৰিখিনি বগা হৈ ফাটিছে মানে মোক সেই কি ক'বলৈ লগাবলৈ ক্ৰীমে কবি না মিঠাতেল টুপিও নাই তাৰমানে হাত ভৰি লগাবলৈ পেৰা মিঠাতেলে লগাওঁ সেইখিনি হৈছে তাকে আৰু চুলিত উফি হৈছে দেই সেই 2 নম্বৰ কথা 3 নম্বৰ কথাটো হ'ল আজি ঘৰৰ কথা মই ভাবি আছিলোঁ মানে চৰকাৰী ঘৰ এটা নাপাওঁ আমুকটো নাপাওঁ তামুকটো নাপাওঁ আৰু তাতে তই আহি কিনে খবৰটো দিলিহি মইতো গম পাহি ঘৰটো মোৰ নামত আহিলেনো কি হ'ব একেবাৰে নাপাওঁ নহয় মই চৰকাৰে পঠিয়াই আকৌ মোৰ নামটো ইয়াত আকৌ কাটি দিয়ে বুলিহে মই একো ফূৰ্তিও নাই লগা চুটিও নাই লগা তাৰমানে একেবাৰে মই একো এইবিলাকত মানে আগ্ৰহ নোহোৱা নিচিনা হৈ থাকিলে এতিয়া মৰিম আৰু 2-3 বছৰ পিছত কিন্তু মোক চৰকাৰী ঘৰ আহিছে ন এতিয়া সেই চৰকাৰে দিছে যে ল'বি আকৌ তই মৰিম কৰি লাভ নাই নহয় চৰকাৰে দিয়া বস্তু ফ্ৰীকে দিয়া বস্তু কি কয় বোলে তই ল'বি আকৌ কি যে কথাবিলাক নহয় হেৰি নহয় আজি কিন্তু কুকুৰা এটা মাৰিবি দেই মই তোৰ কাৰণে কিবা পেৰা মিঠাতেল 1 কটা আনিম লগাবি আকৌ হাত ভৰিত আৰু কিনো বেলেগকৈ ক্ৰীম চিম কিনিবলগীয়া আছে মই এতিয়া ইমান ডাঙৰ হৈ গ'লগৈ একো ক্ৰীম এজাত নলগাওঁ গোটেই গালে মুখে ভৰিয়ে হাতে গোটেই পেৰা মিঠাতেলে লগাওঁ আৰু চুলিটো মই পেৰা মিঠাতেলে লগাওঁ যে সেইকাৰণে মোৰ একো এজাত নহয় জ্বৰ চৰ্দি এইবিলাক মোক একো পাত্তাই নাপায় মানে হ'ব দে যাচোন কুকুৰা চুকুৰা খোৱাটো পিছৰ কথা তই প্ৰথমতে 1 কটা মিঠাতেল লৈ আনগে যা মই আকৌ পইচা সোমালে তহঁতক কিবা এটা খোৱা কিনি দিব লাগিব নহয় হেৰিও আৰু অৰুণোদয় পইচা সোমাবই কিন্তু মাহটো যাবলৈ হ'লেইচোন সোমালে মানে মই কিবা এটা কিনি কিনে ব্ৰইলাৰ হ'লে 100 টকা দি কিনে খুৱাই দিম দে তহঁতক
ঐ তই ইমান লাখ টকা পাবি আৰু তই 100 টকা ব্ৰইলাৰতে পাল মাৰিলে হ'ব নি বাৰু? আৰু মই যে ব্ৰইলাৰ চইলাৰ খাবলৈ নাই দেই, ব্ৰইলাৰবিলাকত আজিকালি ঢেৰ বেমাৰ আহে। এই কি ক'বলৈ এমাহ দুমাহতে ব্ৰইলাৰটো এক ডাঙৰ ডাঙৰ হৈ লয়, একেবাৰে গোটেই দৰবে চৰবে খুৱাই মেলি শকত কৰি থৈ দিয়ে। মই যে সেইবিলাক খাবলৈ নাই পাই। মোক কিন্তু লোকেল কুকুৰাই খাম, লোকেল কুকুৰাই নহ'লে মানে মোৰ নহ'বই আৰু লোকেল লাগিলে লোকেল মাছ খাম। এই চালানী মাছ আৰু লোকেল ব্ৰইলাৰ পৰা ক'ত থাকে, ব্ৰইলাৰ চইলাৰ মই একেবাৰে নেখাওঁ দেই, একদম বেমাৰ হ'বলৈ নাই পিছে মোৰ। ব্ৰইলাৰ চইলাৰ সেইবিলাক একো নহয়, চব মানুহে কোৱা কথা। ক'ৰ পৰা বেমাৰ হেৰি দৰব দিয়ে বা ব্ৰইলাৰখিনিত? একেতো দানা বেলেগহে, দানাটোহে বেলেগকৈ খায়হি। একো নহয় দে, একো নহয়। একেবাৰে ষ্টেণ্ডাৰজনী দেখাব আহিছোঁ, একেবাৰে গোটেইজনী। আগতেহে ভৰুতে ব্ৰইলাৰ খুৱাই খুৱাই ডাঙৰ কৰিলোঁ, এতিয়া আকৌ তই ব্ৰইলাৰ নাখাওঁ ক'লে হ'ব নি বাৰু? ক'ৰ পৰা লোকেল কুকুৰা দিব পাৰে মই? সেইটো কুকুৰাটো বিক্ৰী কৰিলে 500-600 টকা পাম। মই তোক কি এসাঁজতে তোক কি 500-600 টকা খুৱাম নেকি মই? দূৰলৈ বিয়া হোৱাহেঁতেনো এটা কথা, ইমান ওচৰতে ঘৰ গুৰিতে বিয়া হ'লি, এতিয়া তোক মই কুকুৰা আনি মাৰি খুৱাব নোৱাৰোঁ নহয়, জীয়েক হ'লেনো কি হ'ব? আইঅ কেনেকৈ কথা কৈছে চা, মোৰ যে সন্দেহে হয় মই যে তোৰ ছোৱালী হয় না নহয়। তই যে এনেকৈ ক'ব পাৰিছ মা? মই তোৰ ছোৱালী বুলিহে তোক মই ইমান ভাল খবৰটো দিব আহিছোঁ, তাতে মই কথা খাহে কৈছোঁ, নোখোৱালে নাই আকৌ। আমাৰ ঘৰত কি কুকুৰাৰ অভাৱ নেকি বাৰু? সেনেকৈ ক'ব লাগে নেকি বাৰু? ওচৰতে বিয়া হ'লো বুলি কি জীয়েক বুলি একেবাৰে পাহৰি যাবি নি বাৰু তই? এই ৰমলা খুৰীটো জীয়েকজনী ওচৰতে বিয়া হৈছে, সিচোন একোৱে যাতে এৰিয়ে নাখায়। কণী এটা ভাজিলেও আধা ডোখৰ দি থৈ আহেগৈ জীয়েকক। কি কয় আলু ভাজি অকণমানি হ'লেও দি থৈ আহেগৈ জীয়েকক। সেনেকৈ ইমান মৰম চেনেহ আছে, তইনো আৰু ঘৰত কি বনাই কি নবনাই একো গমেই নাপাওঁ আমি। আহিলেও একেবাৰে পাকঘৰত নহবি দেই, পাকঘৰত নহবি তই সেনেকৈ কোৱা যাতে। কিবা নিচিনা দেই, এনেই তোৰ নামটো বগীমাই দিয়া নাই কিন্তু দেই গাঁৱৰ ৰাইজে। লাজ লগা নাই তোৰ মাৰক বগীমাই কৈ থাকিবলৈ? বগীমাইটো ৰাইজে দিয়া নাম নহয় মোৰ আই পিতাই দিয়া নাম হয়। মোক আই পিতাই মই বগী ধুনীয়া মুনীয়া আছিলোঁ কাৰণেহে মোক বগীমাই দিলে, আৰু এতিয়া সেইটো নামে গৈ কিনে এতিয়া বগীমাই বুঢ়ী হ'লগৈ। তই কথা ক'বলৈ আহিছ যে মাৰৰ লগত এনেকৈ কথা কৈছে যে, এনেকুৱা কঁকাল বিষে ধৰিছে। মই 2 বছৰমান আছে কঁকালে পৰিব মোৰ। আঁতৰ এতিয়া পইচা ঘৰটো আহিছে যদি আহিছে, পইচা সোমালে মানে কিবা এটা দিম আৰু তহঁতকেইজনী বাহিৰে আৰু মোক কোনো আছে? ক'ত দিবি তোৰ পাখা নকওঁ আৰু মই দেই। এতিয়াহে যিখন ফিতাহি মৰি যাওঁ, এতিয়া মোৰ লগত তকে কাজিয়া লাগোকে আছে আৰু। এতিয়া এনেকুৱা কৈছ আৰু পইচাটো সোমালে মানে ক'ত মোক পাত্তা দিবি তই? আশা নকওঁ আৰু তোৰ পৰা কিন্তু আশা কৰিবি আৰু। খবৰটো দিলোহি আৰু মই জীয়েক বুলি তোক। হ'ব দে যা, ঘৰত ঢেৰ কাম আছে পাই নহয়। ধান দোৱাগে ধান্দা নাই, পথাৰত ধান গোটেই পকি ৰহি গৈছেগে। এই ধান দাগে যা, ধানখিনি দাই আনগে যা তই, তাৰপিছত মোক লোকেল কুকুৰা এটা মাৰি মেলি খুৱাম যা। ধানখিনি হাজিৰা দি দিম মই, কাটিবলৈ নাই আৰু মই ইমান কষ্টকৈ মৰি পথাৰলৈ ধান দাই মেলি আহোঁ, ঘৰলৈ আহি কিনে ভাতখিনিও বনাই নথয়। ইমান আকৌ পথাৰৰ পৰা ইমান দিনটো ধান দাই মেলি আকৌ ৰাতি আহি কিনে ভাত চাত বনাব লাগে। একেবাৰে মাথা চাথা গৰম সঁচাকৈ মানে মোৰ। গাহৰি চাহৰি দানা নিদিয়াকৈ থৈ দিয়ে। হাজিৰা দিয়াত কটি বেলেগক দিয়াত কটি মোকে দিবিচোন, মই কেইটকামান পাম। লোকৰ কেনে পইচাটো পোৱাত কটি মোৰ মানে পইচাখিনি বৰ দিগদাৰ হৈ আছে মানে চলিবলৈ। সেই মই ল'ম হাজিৰা। কেইটকাকৈ দিবি হাজিৰা? হ'ব আৰু নিজৰ মাকজনীকনো কি হাজিৰা দাবলৈ আছে নে? কিনো যে ক'ব পইচা ল'বলৈ লাজ নালাগিব নি বাৰু? মাছ মৰম আছে যে এনেই দাই দিবিগৈ আকৌ, দুজনী দামকৈ কথা পাতি। আহিবি তেনেহ'লে তই মই দামকৈ কুকুৰা চুকুৰা মাৰি মেলি খুৱাম আৰু। কিনো হাজিৰা লাগিছেনো? কিবা চলিবলৈ ইটো পিছিটো কৰিবলৈ মই দিয়ে থাকোঁচোন। হ'ব দে মই যাওঁ এতিয়া, আজি দেখিছোন তই মোৰ পৰা পইচা লুটিহে এৰিবি। হাজিৰা খুজিছ তেনেহ'লে জীয়েকক হ'লে এদিন যে ধান কাটিবলৈ গৈ দিওঁ মৰমতে, সেইবিলাক একো ক'বলৈ নাই মানে। সি হাজিৰা খুজিছে গোটেইজনী। এজনী কথা সঁচা হ'লে হয় আৰু। এজনী অকণমান লক্ষীমীয়ে দেই, ই অকণমান লক্ষী যে এবাৰ ঘৰটো পালে হয় আৰু দেই। মই পালোঁ বুলি ধৰিছোঁগৈ আৰু ই খবৰটো দিছেহি যেতিয়া। আগতেওতো যি খবৰ ই দিলে মানে হয়ে মানে খবৰটো, এনেই মানে আগতে যোনে দিলে মানে মোৰ ইমান ৰাহি নিমিলা বিশ্বাসো নকৰোঁ। আগত কৈ দেখাইছোঁ আৰু এতিয়া নহ'লে অকণমান হেৰিমীয়া যে দেখিছোঁ মই কৈছোঁ বুলি পাইছা, মোক কৈছোঁ বুলি পাইছা, কয় একেবাৰে মোৰ পৰা পইচা কেইবাটকাও লৈ ল'বহি। সেইকাৰণে মই এনেই আশা নাই কৰা কৈছোঁ, কিন্তু মনে যে কিমান আশা কৰিছোঁ কোনে জানে। আৰু ৰাইজসকল চৰকাৰৰ পৰা ঘৰটো পালে হয় আৰু দেই। আমাৰ ঘৰৰ অৱস্থা দেখিছেনে বাৰু? এনেকুৱা ঘৰটো আৰু কেনেকৈ গাতে পৰিব পাৰে, ভয়ে লাগে ৰাতি শুই থাকিবলৈ। আৰু ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ আৰু। এতিয়া চৰকাৰী ঘৰটো কথা চিন্তা কৰি ভাত এগালি খাই লওঁগৈ আৰু। ভিডিঅ' চাই ভাল পালে যদি কমেণ্ট কৰি জনাই দিব। নতুনকৈ আহিছে যদি চেনেলটোলৈ ছাবস্ক্ৰাইবো কৰি দিব পাৰিলে।